শেষ পর্যন্ত ইসলামের নয়নের মণি মাদানী পৰিয়ালক টার্গেট কৰা আৰম্ভ কৰিলে আমাৰ তো চৰকাৰে। তেখেতে আচলতে গমে পোৱা নাই যে মাদানী পৰিয়াল কি আৰু এইসকলৰ অৱদান আমাৰ ভাৰতবৰ্ষলৈ কি আছে। তেখেতে বুজি পোৱা নাই এইসকলে ভাৰতবৰ্ষৰ কাৰণে তেখেতৰ পূৰ্বপুৰুষসকলে কি কৰিছিল আৰু আজি সামান্য ৰাজনীতিৰ কাৰণে এই আমাৰ ইছলাম ধৰ্মৰ নয়নৰ মুনি বুলি ক'ব পাৰোঁ। ইছলাম ধৰ্মৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু যিসকল তেওঁলোকক আজি এটাক কৰা আৰম্ভ কৰিলে আৰু ইমান তুচ্ছ-তাচ্ছিল্য ভাষা আৰম্ভ কৰিলে। আচলতে ৰাজনীতি কৰিবলৈ আপোনাৰ বহুতো পন্থা আছে, ৰাজনীতি কৰক, কিন্তু ইমান তললৈ গৈ মানুহক পাৰ্চনেলিভাৱে এটাক কৰি আপুনি ৰাজনীতি কৰাটো বন্ধ কৰি দিয়ক। আপুনি যিখিনি কাণ্ড কৰিছে এজন শিক্ষিত মানুহ হিচাপে শিক্ষাৰ পৰিচয় দিয়া নাই। শিক্ষিত মানুহে এনেকুৱা কাৰ্য কেতিয়াও নকৰে। একোজন শিক্ষিত মানুহে অন্যক সমালোচনা কৰাৰ পৰা দূৰত থাকে আৰু ৰাজনীতিত সমালোচনা কৰা অধিকাৰ সকলোৰে আছে। এয়া আমাৰ গণতন্ত্ৰই দিয়া স্বাধীনতা। প্ৰত্যেকজন সাধাৰণ নাগৰিকে চৰকাৰক সমালোচনা কৰিব পাৰে। এই লৈ কোনোবা এজন চৰকাৰক সমালোচনা কৰিছে বুলি আপুনি ইমান তুচ্ছ-তাচ্ছিল্য কৰাটো ইমান গ্ৰহণযোগ্য হোৱা নাই। আপুনি যদি ভাল কাম কৰিছে তাৰ প্ৰশংসাৰ প্ৰাপ্ত হ'ব। আপুনি নিজকে আগতে সমালোচনা কৰি লওক যে আপুনি কোনখিনি ভাল কাম কৰিছে, কোনখিনি বেয়া কাম কৰিছে। আপুনি নিজৰ দিশটো নিবিচাৰি সকলো মানুহক সমালোচনা দুদিন পিছে মিয়া আন্দোলন, মাদানী আন্দোলন আৰু কা আন্দোলন কিবা কিবি এক পিছত বাংলাদেশী, হিন্দু, মুছলিম এই সকলোবিলাক সমালোচনা বাদ দি আপুনি দেশৰ সেৱাত লাগি যাওক। দেশৰ চৰকাৰৰ এইখিনি কৰ্তব্য নহয়। কোনখিনি মানুহ দেশত থাকিব নাথাকিব এইখিনি কাৰ্য দেশৰ ৰাইজে আপোনাক চৰকাৰ এইকাৰণে বনোৱা নাই যে হিন্দু মুছলিমৰ মাজত বিবাদ লগোৱা, ইছলাম ধৰ্মৰ যিমানখিনি শ্ৰেষ্ঠ ব্যক্তি আছে সেইসকলক অপমান কৰা, ইছলাম ধৰ্মটোক অপমান কৰা। এইখিনি চৰকাৰে ৰাইজে আপোনাক এইখিনি কাৰণে চৰকাৰ বনোৱা নাই। আপোনাক ৰাইজে বনাইছে দেশৰ দুৰ্দশাবিলাক চাবলৈ, দেশৰ উন্নয়নমূলক কাম কেনেকৈ কৰিব সেইবিলাক চাবলৈ। আপুনি নিজৰ স্বাৰ্থ আদায় কৰিবলৈ গৈ ৰাইজক সমালোচনা কৰে, ৰাইজক কাজিয়াত লগাই